दिनै भारत बिसायख'थि आय'गा रायजो गासै मोन 19 बियाबनि मुंखौ गोदानै फोसावफिननाय जाबाय। बेखौ लानानै माखासे दैदेनगिरि बिथांमोना गोजोननाय फोरमायदों आरो बेनि गेजेरावनो आदिबासि फरायसा आफादनि फोसावदिं नेहाथारि मानसुक बिथाङा गोजोननायखौ फोरमायदों। नंगौ, बे समाव गबर्धनानि मुंखौ सोलायनानै मानास समिस्तिनि मुं दोननायनि सायाव आदिबासि फरायसा आफादनि सेन्ट्रेल फोसावदिं नेहाथारि आरो मानासनि थागिरि मानसुक सानखारिखानि फिनजाथाय। थांखिनाय गबर्धना समिस्तिनि मुं सोलायनानै मानास समिस्ति मुं होनायखौ बरायदों मानसुक सानखारिखाया बिथाङा। मानास समिस्ति मुं दोननाया वर्ल्ड हेरिटेज एरिया हायुङारि मानास हाग्रामाखौ बुहुमनि दरबाराव गायसनगोन होननानै आसा खालामनायखौ फोरमायदों मानसुक सानखारिखाया। बरपेटा रडनिफ्राय अनजित बसुमतारीनि खौरां। আমি সঁচাকৈ মানাকবাসী তথা গোবৰ্ধনা হিচাপে আমি উৎফুল্লিত হৈ পৰিছোঁ। কাৰণ গোবৰ্ধনা লগতে মানাক এটা ঐতিহাসিক নাম আৰু এইটো লৈ মানে সকলোৱে গৌৰৱ কৰে আৰু এইটো হিচাপে আমি সমষ্টি এটা পাম বুলি আমি ধাৰণা কৰা নাছিলোঁ। কিন্তু অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এটা ভাল এটা উপস্থাপন হ'ল, যাৰ কাৰণে আজি মানাক বুলি না সমষ্টি এটা সংৰক্ষণ কৰাৰ কাৰণে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে আমি উৎফুল্লিত হৈ পৰিছোঁ। চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মানাক এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে বিশেষকৈ যেনেকুৱা চৰকাৰে উঠি পৰি লাগিছে, ঠিক তেনেধৰণে এই সমষ্টিৰ জৰিয়তে আমাৰ মানাক ৰাষ্ট্ৰীয় উদ্যান এটা বিশ্ব দৰবাৰত জিলিকি উঠিব আৰু মানাক হিচাপে আমি গৌৰৱিত। সকলো জাতি জনগোষ্ঠী আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি গৌৰৱিত অনুভৱ কৰিছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যোনটো নেকি মিলনভূমি এইটো হিচাপে এটা পৰিণত হ'ব আৰু মানাক হিচাপে আমি গোটেই এটা ৰাজনৈতিক বা আমাৰ যিখিনি সামাজিক উন্নয়ন এই উন্নয়নৰ ধাৰা অক্ষুণ্ণ থাকিব বুলি আমি আশাবাদী। সৰভোগ আৰু ভৱানীপুৰ হিচাপে আমি ক'ব খুজিছোঁ যে সৰভোগ সমষ্টিৰ কিছুমান বিষয়ববীয়া বা বুদ্ধিজীৱীসকল মানে তেওঁলোকে দাবী উত্থাপন কৰিছে যে তেওঁলোকে বৰনগৰ হিচাপে ঐতিহাসিক নাম যিহেতু আছে এইটো হিচাপে দাবী উত্থাপন কৰিছে আৰু আমাৰ মাজত ভৱানীপুৰ হিচাপেও তেওঁলোকে মানে কিছু সংখ্যক বুদ্ধিজীৱীসকলে তেওঁলোকে উত্থাপন কৰিছে। তো এই ক্ষেত্ৰত মানে মতানৈক্য পৰিহাৰ কৰি উমৈহতীয়া এটা আলোচনাৰ মাধ্যমতে এটা মানে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোনটো নেকি নামাকৰণ, সেই নামাকৰণ দিলে নিশ্চয়কৈ ভাল হ'ব। কাৰণ দুটা সমষ্টিৰ আৱেগ অনুভূতি জড়িত হৈ আছে, যাৰ কাৰণে এইটো এটা চবৰে চেণ্টিমেণ্টত লাগে। গতিকে আমি এইটোৰ আহ্বান কৰিছোঁ সকলো বুদ্ধিজীৱী তথা সচেতন ব্যক্তিসকলক, তেওঁলোকে নিজৰ মাজত এটা উমৈহতীয়া মঞ্চ বা উমৈহতীয়া আলোচনা কৰাৰ পিছত তেওঁলোকে এটা ভাল এটা নাম সন্নিৱিষ্ট কৰি তেওঁলোকে মানে দুয়োটা সমষ্টিৰ মানুহখিনিক সন্তুষ্ট কৰিব পাৰে, তাৰ কাৰণে আমি সকলোকে আহ্বান কৰিছোঁ। সৰভোগ সমষ্টিত আছিল, এতিয়া সৰভোগ সমষ্টিৰ সলনি মানস সমষ্টিক হ'ব, কি ক'ব, কি অনুভৱ? হয়, এইটো এটা সঁচাকৈ আমাক ভাল লগা এটা পৰিৱেশ। কাৰণ সৰভোগ বুলি কোৱাৰ লগে লগে আমি এটা পাৰ্ট বুলি ক'ব পাৰি, আমি বৰপাৰা ৰোডৰ সেইটো পাৰত যোনটো নেকি সৰভোগ সেইটোহে বুজাব পৰা গৈছিলে। কিন্তু আজি মানাক হিচাপে আমি আপোন বুলি পাইছোঁ। এতিয়া নিজৰ সমষ্টি, নিজৰ ঘৰ, নিজৰ মাটি বাৰী বা নিজৰ অঞ্চল, সেই এটা পৰিৱেশ এটা সঁচাকৈ অনুভৱ হৈছে আৰু সেইটোৰ মাজত আমাৰ মনত এটা উৎফুল্লিত হৈছে। আমি কিছুদিন পিছতে আমাৰ মাজত এটা আলোচনা হ'ব আৰু মানাক সমষ্টি হিচাপে আমি সঁচাকৈ এটা সকলোকে মিঠাই খুৱাই বা আমাৰ মাজত আনন্দ উল্লাস পালন কৰাৰ কাৰণে আমি সকলো দল সংগঠনে এটা ব্যৱস্থা গ্ৰহণ কৰিম। মানাস সমষ্টি হিচাপে আমি মানাক ৰাষ্ট্ৰীয় উদ্যান, বিশেষকৈ মানাস ৰাষ্ট্ৰীয় উদ্যানটোৱে ফকাচিঙত আহিব। কাৰণ মানাক আৰু ৰাষ্ট্ৰীয় উদ্যানৰ মাজত কোনো পাৰ্থক্য নাই, মানাক আৰু ৰাষ্ট্ৰীয় উদ্যান একেলগে মানে সন্নিৱিষ্ট আছে। গতিকে এইটো হিচাপে মানাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত মানে কোনো যে নুই কৰিব নোৱাৰে, সেইটো কিন্তু আজিৰ তাৰিখত আমি বুজি উঠিছোঁ আৰু তাৰ কাৰণে আমি মানাক হিচাপে আমি গৌৰৱিত অনুভৱ কৰিছোঁ। কাৰণ মানাক আৰু সমষ্টি আৰু মানাক ৰাষ্ট্ৰীয় উদ্যান একেলগে আছে। গতিকে এইটো হিচাপে এটা বিশ্ব দৰবাৰত উজ্বলি উঠাৰ কাৰণে সকলো বিধায়ক বা যিকোনো প্ৰতিনিধিত্ব কৰিব, তেওঁলোকে মানে এইটো মানাকক লৈ মানে ৰেফাৰেন্স নিব, এইটো আমাৰ আশাবাদী আছে। चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों एसटि क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो एसटि क्लिनिकआ। चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय एसटि क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे एसटि क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समित देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, ECG सिबिथायनि खाबुफोरखौ बे एसटि क्लिनिकआव मोनजोबगोन। जुदि एसटि क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर
7002293924 एबा 9954687226 आव थोंजों मुं थिसननो हागोन।